নমস্কাৰ জনাইছো সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো কেকৰ ৰেচিপি বহুত আছে মই কেক বনাইছো একেবাৰে কমকৈ বেকিং দি পিনে বনাইছো চাওচোন আহক মই বেকিং কমকৈ দি কেনেকৈ কেক বনালো এতিয়া মই কেকটো বনাবৰ কাৰণে লৈছো এই কাপটো জোখাৰে ময়দা 1 কাপ লৈছো এই কাপটোত আৰু আপোনালোকে যদি চাহ খোৱা কাপেৰে লয় 2 কাপ ল'ব আৰু এফালে মই কণী লৈছো 4টা এইখিনি বগা অংশখিনি বেলেগকৈ ফেটিম এইখিনি অলপ পৰিছে তাতকৈ হোমটো আৰু এই হালধীয়া অংশখিনি বেলেগকৈ ফেটিম কিন্তু হালধীয়াখিনি বেছি নেফেটিলেও হ'ব বগা অংশখিনি বেছিকৈ ফেটিব লাগিব মই ফেটি লওঁ চাই থাকক এইখিনি মই ভালদৰে ফেটি লওঁ মই ব্লেন্ডাৰত দি কৰিছো আপোনালোকে হাতেও কৰিব পাৰিব মোৰ কোডখন বেয়া হৈ আছে কাৰণ এই এনেকৈ মেচিনটোৰ ওপৰতে কৰিবলগীয়া হৈছে এতিয়া মই কণীৰ বগা অংশখিনি হাই স্পীডত ফেটি ল'লোঁ এতিয়া ইয়াত দিম মই চেনি আধা কাপ লৈছোঁ এই কাপটোৰে আৰু চাহ খোৱা কাপ ল'লে 1 কাপ ল'ব এতিয়া মই এইখিনি ভালদৰে ফেটি ল'ম এই বগাখিনি দেখিছে নহয় চেনি দিয়া লগে লগে আৰু ক্ৰীমৰ নিচিনা হৈ গৈছে ডাঠ হৈ গৈছে ফুলি আহে এইখিনি এনেকৈ ফেটিলে মানে বগা অংশখিনি আৰু চেনি দি ফেটিলে এতিয়া মই হালধীয়া অংশখিনি ফেটি লৈছোঁ এতিয়া এইখিনি ফেটি ল'লোঁ দেখিছেনে এতিয়া মই এইখিনি ইয়াত মিক্স কৰি দিম এইখিনি হালধিখিনিতে ইয়াত দি দিলোঁ এতিয়া এইখিনি আকৌ এবাৰ মিক্স কৰি ল'ম আৰু মই এইফালে ৰিফাইন লৈছোঁ আধা কাপতকৈ কম হ'ব দেই বেছি নালাগে ৰিফাইন বেছি দিলে ভাল নালাগে এই ৰিফাইন দি দিলোঁ এতিয়া এইখিনি আকৌ এবাৰ ভালদৰে মিক্স কৰি ল'ম এইখিনি দেখিছে নহয় কণীহে লৈছিলোঁহে 4টা আৰু চেনি দিছিলোঁ আধা কাপ এতিয়া এইখিনি কিমান হৈ গ'ল দেখিছেনে বহুত ফুলি উঠে মানে বহুত ফুলি উঠে কেনেকৈ বাবুল হৈ আছে মানে কেকটো এনেকুৱা হ'লে স্পঞ্জি হ'বই মানে এতিয়া মই ইয়াত দিছিলোঁ যে ৰিফাইনখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম ইয়াত এতিয়ালৈকে ময়দা মিক্স কৰাই নাই আপোনালোকে ব্লেন্ডাৰ নহ'লেও এনেকুৱা হুইক্স বা এনেকৈ চামুচেও কৰিব পাৰে তেতিয়াও ভাল হয় কিন্তু মানে ব্লেন্ডাৰে কৰিলে সময়টোও বাচে আৰু মানে হাতৰ বিষো নহয় সেইকাৰণে মই ব্লেন্ডাৰ দিয়ে কৰিছোঁ এতিয়া এইখিনি ৰেডি হৈ গ'ল ইয়াত এতিয়া মই মিক্স কৰিম ময়দা ইয়াত লৈছিলোঁ যে ময়দা 1 কাপ আৰু ইয়াত দিছোঁ বেকিং পাউডাৰ 1 চামুচ মানে সমান কৰি ল'ব দেই আপোনালোকে একদম মানে এতিয়া এইখিনি মই ইয়াত ভালদৰে চালি লওঁ বেকিং পাউডাৰ দিলে কেকটো ফুলি উঠে হয় কিন্তু এনেকৈ যদি ফেটি লয় তেতিয়াহ'লে বেকিং পাউডাৰ কমকৈ দিলেও হয় মানে এনেকুৱাকৈ যদি আগে যদি কণীখিনি ফেটি লয় মানে কেক ফুলিবই মানে বিৰাট ধুনীয়া স্পঞ্জি হয় কোমল হয় মানে খাবলৈ মানে বিৰাট টেষ্টি হয় এইখিনি মই চালি লওঁ এইখিনি মই ভালদৰে চালি ল'লোঁ এতিয়া ইয়াত মই দেখিছে নহয় আধা দিলোঁ আৰু আধা এফালে ৰাখি থৈছোঁ এইখিনি মই এতিয়া ভালদৰে মিক্স কৰি ল'ম এডাল দি মিক্স কৰিম এতিয়া মই ব্লেন্ডাৰ দি নকৰোঁ আৰু এইখিনি মিক্স কৰোঁতে এনেকৈ জোৰে জোৰে নুঘূৰাব এনেকৈ ঘূৰাব দেখিছে নহয় কেনেকৈ মিক্স হৈ গৈছে মানে লাহে লাহে মানে এনেকৈ ল'ব আৰু এনেকৈ ল'ব কৰি দিব মানে যদি এনেকৈ ফুলি থাকোঁতেই মানে কেকটো ময়দাখিনি মিক্স কৰিব লাগে তেতিয়া মানে ফুলি থাকিব আৰু দেখিছে নহয়
মই আগত দিয়া আধাখিনি ভালদৰে মিক্স কৰি লৈ এতিয়া যিখিনি বাকী আছিলে সেইখিনি ইয়াত মিক্স কৰি দিছোঁ। মই এইখিনি ভালদৰে এনেকৈ মিক্স কৰি লওঁ, চাই থাকিব আপোনালোকে। এইখিনি মিক্স কৰি হৈ গ'ল, বেছি মিক্স নকৰিব, বেছি মিক্স কৰিলে কেকটো আকৌ টান হৈ যাব, দেখিছে নহয়। মানে এই এনেকৈ পৰিব লাগে, দেখিছে নহয়, এনেকৈ ঘূৰি 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 পৰিছে। দেখিছে নহয়, এনেকুৱা হ'ব লাগে, বেছি ডাঠো নহয়, বেছি পাতলো নহয়, আৰু ওপৰৰ পৰা আনি এনেকৈ পেলাওঁতে এনেকৈ মানে ঘূৰি ঘূৰি পৰিব লাগে বস্তুখিনি। এইখিনি হৈ গ'ল। এতিয়া মই টিফিন পাতিটো ৰেডি কৰি লওঁ। এতিয়া মই গেছটো কম কৰি লৈছোঁ আৰু এফালে এটা ডাঙৰ চচপেন বহাই দিছোঁ। চচপেনত বনাম, কুকাৰত নবনাওঁ, এনেকৈ বনাবলৈ ভাল, যিমান ডাঙৰ মন যায় বনাব পাৰে। আৰু মই চচপেনটোৰ ভিতৰত এডাল এনেকৈ ষ্টেণ্ড দি দিছোঁ। এতিয়া মই এই বেটাৰটো এই কেক টিনটোত দি দিওঁ। এতিয়া মই কেকৰ বেটাৰটো ইয়াত দি দিলোঁ আৰু এইখিনি এতিয়া মই ভালদৰে এনেকৈ পেলাই ল'ম, আৰু ইয়াৰ ভিতৰত যিখিনি বাবুল সোমাই আছে সেইখিনি ওলাই যাব, নহ'লে কেকৰ ভিতৰত বাবুল ৰৈ গ'লে কেকটো কাটিবলৈও বেয়া, দেখিবলৈও বেয়া লাগে। এনেকৈ পেলাই ল'ব। এতিয়া মই এইখিনি ইয়াত দি দিলোঁ। এই চচপেনটো আগে গৰম কৰি ল'ব, তেতিয়া মানে কেকটো ভাল হ'ব আৰু আগে গৰম কৰি ল'লে। এইপিনে কেকটো হৈ থাকক, এতিয়া মই ক্ৰীমখিনি ৰেডি কৰোঁ। এইফালে আমাৰ কেক ৰেডি হৈ গ'ল, আৰু এইফালে দেখিছে নহয়, এই চুৰিখনত একো লাগি অহা নাই। ইয়াৰ চুৰিখনত যদি লাগি আহে তেনেহ'লে কেকটো সিজা নাই, আৰু যদি এনেকৈ চাফা হৈ আহে কেকটো সিজিছে। এতিয়া মই গেছটো অফ কৰি দিছোঁ, ঠাণ্ডা হ'লেহে উলিয়াম আৰু। এইফালে কেকটো এতিয়া ঠাণ্ডা হৈ গ'ল। এতিয়া মই এখন চুৰিয়ে গোটেই ছাইডখিনি এনেকৈ খুচি 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 এনেকৈ ভৰাই ল'ম, গোটেই ছাইডখিনি। তাৰপিছত সহজে মানে কেকটো ওলাই আহিব। চাই থাকক, এনেকৈ কৰিম। মই এতিয়া এখন চুৰিৰে কেকটো গোটেই ছাইডখিনি আঁতৰাই ল'লোঁ। এতিয়া মই এইটো দেখিছে নহয়, উল্টা কৰি দিলোঁ। এতিয়া মই ইয়াৰ পৰা কাগজখন আঁতৰাই লওঁ। কি ধুনীয়া। গুড মৰ্ণিং সকলোকে, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আমি এতিয়া ওলাইছোঁ বাৰ্থডেলৈ, আৰু মই আগে যাম, অংকুৰ আৰু দেউতাক পিছত যাব। ৰাতিপুৱা কাম বন কৰি খাই বৈ লৈ এতিয়া ওলাইছোঁ। চাই থাকক আপোনালোকে ভিডিঅ'টো কেনে লাগে। কচু গুটি উঠিলে টেবুলৰ, এই অংকুৰৰ পঢ়া টেবুলখন সদায় উঠে, কিনো এইটো দিয়া, এইটো পাপা পিটিব দিয়া, দিয়া বেয়া হ'ব। এইটো ৰেডি, চবতে দিয়া। অঁ বাই বাই কোৱা। এতিয়া কেক চেক লৈ ওলাই মেলি ৰেডি। কেকটো দেখুৱাই নাই আপোনালোকক, কেকটো দেখাই দিছোঁ ৰ'ব কেনেকুৱা। এইটো কেক ৰেডি আছে। কেকটো কেনেকুৱা হৈছে জনাব দেই। আমাৰ চাইকেল পাম্প দিছে দেই, চাইকেলত পাম্প দিছে।
চাইকেলত পাম দিছে দাদা চাইকেলত পাম নাই ন দাদা চাইকেলত পাম নাই সি ক'ত দেখিছে নাজানো চাইকেলত পাম দিছে পাম চেক কৰিছে চাইকেলত পাম চেক ভাল লাগিছে এইটো বিভান এইয়া বৃষ্টিমা এইয়া বিভানৰ মা কেনেকুৱা লাগিছে বৃষ্টি আজি ভাল লাগিছে নাই ল এতিয়া আমি কেক কাটিম ন কেকটো অৱস্থা বেয়া গোটেই আৰু চাই চেক কৰিলে গোটেই মোবাইল চোবাইল লগাই চেচ এই আমি এতিয়া গোটেইকেইটা বহি আছো আৰু ছোৱালী ক'ত এইটো